দাদা হইয়া তো কি আছে যদি কোনো কথা না এ তোমার ফেরি রাখা হয় দাদা তোমার ফেরি রাখা হয় হে দাদা মই ভালে ভালে কৈছো এই লাইব্ৰেৰীতে দাদা মই ভালে ভালে কৈছো এই লাইব্ৰেৰীতে বাহিৰ গৈছা কি কৰা ৰাবণ কথা শুনি মোবাইলৰ
পৰা কিয়নো মই সকলোৰে সঠিক মই কোনোদিনেই এই ৰাজ্যত ঠাই নিদিওঁ এইবাৰ ভালে ভালে কৈছো এই ৰাজ্যই এতিয়া বাহিৰ হৈ যা মন সকল কি সংস্কাৰ এই কুবেৰৰ এতিয়া এই ৰাজ্যৰ পৰা আমাৰ গৈ বাহিৰ কৰি দে মন সকল এতিয়াই এই কুবেৰৰ এই ৰাজ্যৰ পৰা আমাৰ ধৰি বাহিৰ কৰি দে
হোৱাতে কইনা ৰজাই অপলকে চাৰিও আলহী আইৰে মন্ত্ৰীসকল এতিয়া মই এই লংকাৰ ৰজা হৈ গলো কুবেৰক খেদি এতিয়া মই এই লংকাৰ ৰজা হৈ গলো এই মন্ত্ৰীসকল এতিয়া মোৰ যি ইচ্ছা তাকেই কৰিব পাৰিম মন্ত্ৰীসকল আজিৰ পৰা মই যি কওঁ সকলো কথা তোমালোকে আখৰে পালন কৰিবা আৰু যদি নকৰা নহয় তেনেহ'লে সকলো কথা আমি পুনত বহুৱাম নিশ্চয় জানিবা মন্ত্ৰীসকল কি কৰিব শুনিছা নহয় আৰু শুনা অহাকালি ৰাতিপুৱাই মই স্বৰ্গলৈ যাম আৰু স্বৰ্গখন মই ঘূৰি পকি চাম আৰু স্বৰ্গৰ দৰে লংকাখন মই সুন্দৰকৈ কৰিম নিৰ্মাণ এতিয়া চাওক তোমালৈ সেই অহংকাৰী ৰাৱণ ৰজা যি ভাবে তাকে ৰজাই কৰিব পাৰে আৰু পিছদিনা ৰাতিপুৱাই
ব্ৰাহ্মণকৈ পৃথিৱীৰ মনুষ্যৰ কাষত ঢোকাতে ৰাখি এই ভোগ থকা মানুহৰ নাম কাগজত লিখিছে। ঠিক আছে, মানিলো এয়া ভিক্ষু ব্ৰাহ্মণ, তই পৰা যে পৃথিৱীৰ মনুষ্যৰ ভোগ থকা মানুহৰ নাম কাগজত লিখিছা, তেনেহ'লে কচোন তই যে অহাকালি মোৰ ভোগ আছে নে নাই? আৰু অহাকালি মোৰ ভোগ কোনখন কাগজত লিখা আছে অহাকালি দিয়াই। এই কথা শুনি ব্ৰাহ্মণে হাঁহিলে
অৰ্থাৎ কৈছি আমাৰ আইসকলে ক'ব সকলোৱে ক'ব কিন্তু দূৰত ক'ব অৰ্থাৎ কৈছি ভোজন কি হয় একো নাই দূৰত ক'ব ভোজন আগত যায় পাছত যায় গম পাইছি ভোজন আগত আৰু মেলন কি হয় আমাৰ বাপৰে ক'ব এই মেলন কি হয় পাছত যাব আৰু আমাৰ ডেকাসকলে ক'ব যে যুদ্ধ কি হয় যুদ্ধৰ আগতে নে পাছত যুদ্ধৰ সদায় মাজত
আমাৰ বাইকমানৰ যে ভাল আছে তেতিয়া বেছিকে খং উঠিব নহয় আৰু তো খংটো পেলাব যাইকে ঘৰত যদি কেনেকৈ ৰন্ধা বঢ়া কৰে নহয় তেতিয়া সেই খাদ্যখিনি একেবাৰে বেয়া খাদ্য এইকাৰণে ৰান্ধনীয়ে এতিয়াও ৰান্ধনীহঁত গৈ খং ৰাগ বেয়া কথা কৈ বেয়া আলোচনা কৰি বেয়া বস্তু খাই বেয়া বেয়া মনোবৃত্তিৰে কেতিয়াও ৰন্ধা বঢ়া কৰিব নালাগে যদি এনেকৈ ৰন্ধা বঢ়া কৰে নহয় সেই খাদ্যখিনি একেবাৰে বেয়া খাদ্য এতিয়া ভাল খাদ্য কেতিয়া হৈ জানে ভাল খাদ্য কেতিয়া হৈ জানে ভজিটো
ব্যৱহাৰ কৰি নিদিয়ে। যদি গৰ্ব অহংকাৰ কৰি খাদ্য দিয়া নহয়, সেই খাদ্যখিনি একেবাৰে বেয়া খাদ্য। আমাৰ মাইকী মানুহ আৰু এটা বিৰাট ভাল গুণ আছে। যদি বেছিকে খং উঠি আছে, বেলেগ নাই মানুহটোৰ বহুত খং উঠি আছে, ভাতকেইটা খাব মাতবা নোৱাৰো আমি, ইমানেই খং। খঙত অৱলম্বন কি কৰোঁ, ভাতকেইটা সদায় থৈ হয়নে? যদি তেনেকৈ থৈ আহা চেষ্টা মাৰি তেতিয়া সেই ভাতৰ বাচন বা সেই খাদ্যখিনি একেবাৰে বেয়া খাদ্য। সেইকাৰণে কেতিয়াও ৰন্ধন গৃহত গৈ খং ৰাগ নকৰিব। যি আছে সেইখিনিকে প্ৰভুৰ নাম কৰি গ্ৰহণ কৰি তেতিয়া সেই খাদ্যখিনি অমৃতৰ গ্ৰহণ কৰিব। এতিয়া ৰাৱণতা তোৰ খাদ্যৰ ইচ্ছা হোৱাৰ কাৰণটোৱে হৈছে তই গৰ্ব অহংকাৰ কৰি মানুহৰ মাজত খাদ্য বিলাইছিল। ৰাৱণতা এতিয়া কি হ'ল, তোৰ কাৰণে গোটেই প্ৰজাজনে লঘোৰে থাকিব লগা কৰিলে। এই প্ৰজাজনে লঘোৰে থকাৰ ফলত লগতে কিতাকিবি হৰণ কৰাৰ ফলত আৰু আনহাতে তোৰ ভালকৈ মনত আছে নহয়, নিজৰ ভাতৃক ৰাজ্যৰ পৰা কেনেকৈ বাহিৰ কৰি দিছিলা। এই ভাতৃক হেৰুৱাৰ শোকত বহুদিন লঘোৰে থাকি তোৰ মৰম মিলিব নিশ্চয় জানিবা। তোৰ মৰম কেতিয়া হ'ব জানা? এই প্ৰজাজনে লঘোৰে থকাৰ ফলত লগতে কিতাকিবি হৰণ কৰাৰ ফলত আৰু আনহাতে ভাতৃক ৰাজ্যৰ পৰা মাৰি ধৰি বাহিৰ কৰি দিয়া মনত আছে নহয়। এই ভাতৃক হেৰুৱাৰ শোকত বহুদিন লঘোৰে থাকি তোৰ মৰম মিলিব নিশ্চয় জানিবা। মহা ভুল কৰিলা দাদা, তই মহা ভুল কৰিলা। কি জানা, এই ব্ৰাহ্মণ তুমি ভাবিব